হাই এভৰিৱান, কি খবৰ? আশা কৰিছোঁ ভালেই আছে। মই কৃষ্টি আপোনালোকক মোৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আচলতে ভিডিঅ' বুলি কিনো ক'ম, মানে মোৰ ভিডিঅ' বনোৱা হোৱাই নাই। আজি কমেও 10 দিন 12 দিন পাৰ হৈ গ'ল। ডাঙৰ ঘটনা এটা ঘটি গ'ল আচলতে। সেইটো কাৰণে ভিডিঅ' বনায়ো মানে ভিডিঅ' দিব পৰা নাইকিয়া। যিদিনাখন মানে এডিটিং কৰি আছিলোঁ সেইদিনাখনেই মানে ঘটনাটো হ'ল সেইটো কাৰণে মানে ভিডিঅ' আৰু দিয়াও হোৱা নাই। এনেকুৱা মানে ইমান বেছি বেয়া লাগিলে, ইমান বেছি মানে কি ক'ম, মানে ইমান এটা ঘটনা হৈ গ'ল। সেইটো কাৰণে ভিডিঅ' ওচৰলৈ যোৱাও নাই আৰু মন চনবোৰ ইমান বেছি বেয়া, অবিনাশৰ মোৰ এনেকৈ কৰি পেলাই। সেইটো কাৰণে কাৰণ বোকাঘাট অহা হ'ল মোৰ কেইদিনমান, অহা 4-5 দিনমানৰ পাছত ঘটনাটো হৈছে। ঘটনাটো হ'ল আমাৰ মানে কি ৰেষ্টুৰেণ্টত কাম কৰা এটা ল'ৰাৰ এক্সিডেণ্ট হ'ল। আৰু এক্সিডেণ্ট হ'ল মানে একেবাৰে মানে মাৰিয়ে পেলালে। এনেকুৱা ডাঙৰ এক্সিডেণ্ট। দোকান বন্ধ কৰি ৰাস্তাৰ কাষেদি আহি আছিলে, ছাইডেদি 3টা, সি হেল্পাৰৰ কাম কৰি আছিলে। তাৰ ভায়েক আৰু কুক এটাৰ মাজত সি আহি আছিলে। মানে স্কুটিয়ে খুন্দিয়াই মাৰি পেলালে। স্কুটিখন হ'ল আজিকালি যে ওলাইছে বেটাৰী স্কুটি যিখন, সেইখন স্কুটিয়ে মাৰিলে। যোনজনে চলাই আহিছিলে সেইজনৰ মানে লাইট চাইট একো নজ্বলোৱাকৈ আহিছিলে। স্কুটিখন চলাই লাইট চাইট নজ্বলোৱাকৈ আহিছে। এইফালে গমো নাই পোৱা, আৰু সেইখন স্কুটি চাউণ্ড একেবাৰে নাই বোলে, গম নাপায়। ই ৰিক্সা যেনেকৈ চলিলে চাউণ্ড নাথাকে, সেইখন এতিয়া নতুনকৈ লঞ্চ হৈছে বোলে স্কুটি, বেটাৰী স্কুটি, ইমান গম নাপায়। আৰু তাতে আহিছে সি আন্ধাৰকৈ, ইমান বেছি স্পীডত আহিছে। 3টাৰ মাজত আহি থকাটো একে খুন্দাতে মানে উফৰাই পেলাই দিলে। আৰু তাৰপাছত লগে লগে বোকাঘাট মেডিকেললৈ নিলে। বোকাঘাট মেডিকেলৰ পৰা ৰেফাৰ কৰিলে, বেছি সময়ৰ ভিতৰত নহয়। তাৰপিছতে গোলাঘাট ৰেফাৰ কৰিছিলে, NIL নাপালেগৈ, যিখন নুমলীগড়ৰ NIL হয় সেইখন নাপালেগৈ। তাৰ আগতে মৰিলে, NILত সোমোৱাই দিলে। আৰু ৰাতি 10টামান বজাত ঘটনাটো, আধা ঘণ্টাৰ ভিতৰতে মানে সি ঢুকাই থাকিলে। ল'ৰাটো 17 বছৰ হৈছেহে, জাষ্ট 17 বছৰ চলি আছে। নেপালী সম্প্ৰদায়ৰ ল'ৰা আছিলে। আৰু ল'ৰাটো বিশেষকৈ মানে অবিনাশহঁতৰ বহুত নিজৰ ঘৰৰ ল'ৰা নিচিনা। মানে সিহঁতৰ মাক বাপেক, সিহঁতৰ ফেমিলি, অবিনাশহঁতৰ বাৰীতে সিহঁতে ঘৰ বনাই আছে। 18 বছৰ হ'ল থকা একেৰাহে। ইয়াতে ডাঙৰ হৈছে 3টা ল'ৰা-ছোৱালী, ল'ৰা 2টা আৰু ছোৱালী এজনী আছিলে, ইয়াতে ডাঙৰ হৈছে। আৰু সেয়া মানে সেইটো কাৰণে ভিডিঅ' মানে কি হতে মানে ভিডিঅ' এডিটিং কৰি দিবলৈ মনো নাই, আৰু দিবলৈ মন যোৱা নাছিলে। কিবা ভিডিঅ'ৰ লগত মানে লাগিবলৈ মনেই যোৱা নাছিলে। আজি 5 দিন হ'ল অবিনাশৰ ৰেষ্টুৰেণ্ট যেতিয়াৰ পৰা বোকাঘাটত মানে অপেনিং কৰিছে তেতিয়াৰ পৰা সি আছে। আৰু একেৰাহে অবিনাশৰ ৰুম, আকৌ সি ঘৰত নাথাকে। আমাৰ বেছিকৈ বেয়া লাগিছে, সি ঘৰতে নাথাকে। এনি টাইম মানে অবিনাশে যোনটো ৰুম লোৱা আছে সেইটো ৰুমতে থাকে, ৰুমতে খাই, ৰাতিপুৱা দোকানলৈ গুচি যায় 10টা বজাত উঠি পেলাই, আকৌ সন্ধিয়া আহি পেলাই 10টামান বজাত দোকান বন্ধ কৰি আহি পেলাই আকৌ সোমাই ইয়াতে থাকে, খাই বৈ ইয়াতে শুৱে। ঘৰলৈ মানে সি আলহী নিচিনাকৈহে যোৱা নিচিনা। আজি বহুত দিন হ'ল তেনেকৈ ননষ্টপ আমি যোনটো ঘৰত আছোঁ সেইটো ঘৰতে সি থাকে মানে। সেইটো কাৰণে মানে সি সেইদিনাখন যিহেতু সেইটো ঘৰলৈকে আহি আছিলে, আৰু ঘটনাটো হোৱা 1 ঘণ্টামানৰ আগত মানে হেৰি হ'ল, আহিছিলে সি। নেমু কচু বনাইছিলোঁ মই, কচু মাছ তেনেকৈ, নেমু নাছিলে। নেমু অবিনাশে বোলে নেমু নাছিলে, ফোন কৰি পেলাই কৈ দিলে, মেইন যোনটো কুক হয়, নেমু লৈ আহিবিচোন বুলি ক'লে। তাৰ হাতত আকৌ দি পেলাই পঠাই দিলে। পঠাই দিয়াৰ পাছত কি হ'ল, সি মানে কি, মই বাচন ধুই আছোঁ, তাৰপৰা ভাজিখিনি মানে দেৰিছে, সি নেমু দিবলৈ আহোঁতে মানে ভাজিখিনি অলপ ধৰা নিচিনা পাইছোঁ। মোৰ বাচন ধোৱা হাতে বোলো, সি আহিলে যেতিয়া মই ক'লোঁ তাক লৰাই দেচোন, লৰাই দে, লৰাই দে মানে চব্জিখিনি। সি লৰাইও আছে আৰু অবিনাশে এইফালৰ পৰা কৈও আছে, মানে কোন হয় এনেকৈ কৈ আছে। তাৰপিছতে সি অজয় বুলি কৈও আছে। মানে ভাবিব নোৱাৰি, মানে মাইণ্ডটোত এতিয়াও লগা নাই যে সি যে মৰিছে, সি যে নাইকিয়া। বাপেকৰ অকণো অনুভৱ হোৱাই নাই এতিয়ালৈকে। অবিনাশক বাপেকে কৈছে, চা এতিয়ালৈকে তাৰ লগত পোষ্টমৰ্টম কৰিবলৈ যোৱা, আৰু এইটো কি কয়, একেৰাহে লাগি থকা। মানে আগদিনাখন মৰিছে, আগদিনাখন একো কৰা নহ'ল, পিছদিনাখন পোষ্টমৰ্টম কৰি 5টামান বজাত মানে খৰি দিয়া হৈছে, 5টামান বজাত।
মানে দুদিন একেৰাহে তাৰ লগত অবিনাশ লাগি থাকিলে, টোপনি নাই, এনি টাইম মানে সেইবিলাক দেখা মেলা চব। আৰু ঘৰৰে ল'ৰা এটা এনেকুৱা হৈ গ'লে কাৰণো ভাল লাগিব। আৰু তাতে ইমান ধুনীয়াকৈ দোকানত কৰি মেলি বাপেকক সহায় কৰি দিব পৰা হৈছিলেহে ভগৱানে লৈ গুচি গ'ল। মানে মানুহৰ জীৱনটো ক'ব নোৱাৰি কোন কণ সময়ত কি হৈ যায়। কিছুমানে ইমান ধন টকা পইচাক লৈ অহংকাৰ কৰে, মাটি বাৰীক লৈ অহংকাৰ কৰে। আচৰিত লাগে মানুহবিলাকক। সি নিজেও অনুভৱ কৰিব নোৱাৰিলে যে মই মৰিম, মানে সি এটা শব্দও ক'বলৈ নোৱাৰিলে। আধা ঘণ্টাৰ ভিতৰতে মৰি থাকিলে। সি নিজেও গম পোৱা নাছিলে। গৈ আছিলে ছাইডেদি, তাকো ৰাস্তাৰ কাষেদি গৈ থকা মানুহটো পিছফালৰ পৰা আহি খুন্দিয়াই দিছে। ক'ৰবাত যদি তাৰ অকণ ভুলো থাকিলে হয় তেতিয়া হ'লে বেলেগ কথা, বোলে চাইকেলেই চলাই গৈ আছিলে উল্টা পুল্টাকৈ কিবা এটাকে কৰি গৈ আছিলে, সেইটো নহয়। সন্মুখৰ ছাইডৰ পৰাও মৰা নাই, পিছৰ ছাইডৰ পৰা মাৰিছে। মানে কিমান মানে বেয়া লগা। স্কুটি এক্সিডেণ্টটো ইমানকৈ হৈ মানুহ যে মৰি যোৱাকৈ স্কুটি এক্সিডেণ্ট কেতিয়াও নহয়। এটা মানুহ স্কুটি, ল'ৰাটোৱে কিমান স্পীডত আহিব লাগিব যাৰ কাৰণে তাক মানে এটা উফৰাই পেলাই মাৰি পেলালে। ল'ৰাটোক ধৰা হ'ল, ধৰি চব স্কুটি কিবা কিবি সোমোৱা হ'ল। বোকাখাটত এটা কিবা ডেলিভাৰী মানে খুলিছে, সেইটো নামটো মই ইমান নতুনকৈ শুনিছোঁ দেই, গুৱাহাটী চাইডে নাইকিয়া। সেইটো কি কয়, পিকো নে কিবা এনেকুৱা টাইপ, পি আখৰৰ। সেইটো ডেলিভাৰী ফুডৰ ওপৰত, সেই তাত কাম কৰে ল'ৰাটো। সেই কোম্পানীটোৰ গাড়ী স্কুটিয়ে আছিলে, লাইচেঞ্চ কিবা কিবি সেইবিলাক নাছিলে নে কি তেনেকুৱা। মানে ইমানকৈ সেইখিনি নাজানো। এতিয়া সেইটোৰ ওপৰত কেছ হৈছে। মানে একে চক হৈ গৈছোঁ মানে অবিনাশে মই। আৰু একেৰাহে আহি পেলাই ইটো ৰুমতে শুই মেলি ৰাতিপুৱা যায়। আগদিনাখন মানে সি ভাত খোৱা নাছিলে। 17 বছৰ চলি আছে, সৰুৱে আৰু ল'ৰাটো যেনে হ'লেও। ভূমিকম্প আহিছে, উঠ ভাত খা, তেনেকৈ মানে জগাই ভাত খুৱাইছে। আৰু মাক বাপেকো ভাগি পৰিছে, যথেষ্ট ভাগি পৰিছে। আৰু পৰিবই, ইমান ধুনীয়া ল'ৰাটো দেখিবলৈও, বহুত বেছি ধুনীয়া ল'ৰাটো দেখিবলৈ। যিমান ধুনীয়া হ'লেও নহ'লেও নিজৰ ল'ৰা ছোৱালী নিজৰে সদায়, যিমান বেয়া হ'লেও নিজৰ সদায় নিজৰে, সেইটো ক'বই লাগিব। এটা ল'ৰা হেৰাই গৈছে যিহেতু, সেয়া আৰু। সেইটো কাৰণে মানে আমাৰ এইকেইদিন মানে ৰুমত খোৱাবতো বাদেই, সোমাবলৈ মন যোৱা নাই। আৰু তাৰ লগত যিটো কুকৰ লগত সেই মানে কাম কৰি আছিলে, তাৰ মানে অকণো চকুত টোপনি নাই, একেটা ৰুমতে শুৱে। এনেকৈ ঘূৰি চালেই সি মানে শুই আছে নেকি বিচনাখনত, তেনেকুৱা লাগি থাকে। সেইবোৰ মানে ইমান মানে দুখ লগা এটা ঘটনা হৈ গ'ল ঘপকছেনে, চকুৰ আগত হোৱা দি হ'ল। মানে সঁচাকৈ মানুহৰ জীৱনটোত মানে একো নাই, সঁচাকৈ ভাবিব লাগিব। আজি আছোঁ কাইলৈ নাই, কোন সময়ত কি হৈ যায় কোনেও গম নাপায়। মানে আগমুহূৰ্তত হাঁহি মাতি ফুৰা ল'ৰা এটা, আমি দোকানলৈকো গৈছোঁ সেইদিনাখন, আমাৰ যোনখন ৰেষ্টুৰেণ্ট সেইখনলৈকো গৈছোঁ। সি ধুনীয়াকৈ ডিছ ইটো সিটো কাম কৰি মেলি বেলেগক দিও আছে, আৰু শিকিছিলোঁ। আৰু সি সেইদিনাখন বোলে চাওমিন বনায়ো খাইছে। মানে ইটো যোনটো মেইন কুকটোক চাওমিন বনায়ো দিছে। তাৰপিছত সি খাই চাইছে, সি কৈছে বোলে, মেইন কুকটোৱে ৰাজু বুলি কয়, সি কৈছে বোলে তই পাৰিছ দেখোন। তাৰপিছত বোলে অঁ পাৰিছোঁ বুলি হাঁহিছে মানে। আৰু ল'ৰাটো বহুত অমায়িক, মানে ইমান ওলটাই কথাও নকয়, শান্ত শিষ্ট। স্কুল এৰিলে, 8 মানতে স্কুল এৰিলে। স্কুল এৰাৰ পিছত মানে কি এনেই আছিলে অবিনাশে, সেইটো কাৰণে কাম শিকা হ'ব বুলি, ঘৰৰে ল'ৰা যিহেতু সৰুৰ পৰাই পাইছে, সেইটো কাৰণে সোমোৱাই ল'লে। সেয়া।